দোকানদার মাস্টার বন্ধু ভৰিবিলাক কিয় কপে না পাগলা পানী খাইছা আমি সৰুতে কৈছিলোঁ আজি স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ এটা ব্লাণ্ডাৰ মিষ্টেক হৈ গ'ল কাৰণ মই ইয়াৰ পৰিসীমাটো জোখাৰ কাৰণে মই নাছিলোঁ ইউটিউব চলি আছে দুইখন হাত এনেকৈ হাই বুলি ক আমার গ্যারান্টি আছে টেঙা আম বাজত একবাৰে বিক্ৰী হয় ভাল বস্তু দিবি ভাল বিক্ৰী হ'ব যিহেতু মোৰ গোটেইখিনি কেমেৰাত সিমানখিনি জাষ্টিফাই নহ'ব খুওৱা দূৰত আমাৰ ৰহৰ দালিৰ খেতি তাত ভাতো বহিছে এজাক আৰু ভাতোৱে প্ৰায় খাই খাস্তাঙি কৰিলে কাৰোবাৰতো উপকাৰ হৈছে ইয়াকে কয় জীৱন আজি আপোনালোকৰ সৈতে মই দুটামান কথা শ্বেয়াৰ কৰিম জীৱন যুঁজত যদি আপুনি জয়ী হ'ব খোজে সুখী হ'ব খোজে তেতিয়াহ'লে কিছুমান প্লেনিং কৰি চলিব লাগিব এই ঘৰখন যেতিয়া মই আৰম্ভ কৰিছিলোঁ নহয় তেতিয়া মোৰ হাতত আছিল মাত্ৰ 20,000 টকা মিস্ত্ৰীক কৈছিলোঁ ইয়াত 4টা খুঁটা খান তাৰপিছত লাহে লাহে আজি এই ৰূপ পাইছে ভগৱানে কয় হেনো তুমি আৰম্ভ কৰা মই শেষ কৰিম তাৰমানে কিবা এটা বস্তু আপুনি যদি ষ্টাৰ্ট কৰে তেতিয়া আপোনাৰ ইণ্টাৰেষ্টটো তাত লাগি থাকে আপুনি বাহিৰা খৰচ পাতিবোৰ কমাই দিয়ে সেই কামতে নিবদ্ধ হৈ থাকে যেতিয়া আপুনি কামটো হাতত ধৰিব খুব যদি আপুনি ইণ্টাৰেষ্ট দিব তেতিয়া অট'মেটিকলি কামবোৰ হৈ উঠে এতিয়া মোৰ আৰু চাকৰি বেছি দিন নাই গতিকে এই অৱসৰ লোৱাৰ আগে মই এটা প্লানিং কৰিছোঁ কিমানখিনি ছাকচেছ হওক সেয়া পিছৰ কথা কিন্তু আজিৰ পৰা মই আৰম্ভ কৰি গৈ আছোঁ গতিকে প্ৰথমতে মোৰ বাউণ্ডাৰীটো ঘেৰি ল'ব লাগিব তাৰপিছতে কি কৰিম সৰিষাক দেখুৱাম এটা খুব ভাল সিদ্ধান্ত ল'বলৈ গৈ আছোঁ চাই থাকিব ভিডিঅ' এণ্ডিলৈকে নিশ্চয় ভাল লাগিব এই মাছ ভাই মাছ ৰে এতিয়া মাছৰ বাকলি গৈছো হাতিয়াটো বেছি ডাঙৰ হ'ল নেকি না ক'ত তাহানি কালৰ মাছৰ সোৱাদ আৰু আজিৰ মাছৰ সোৱাদ আজিকালি সঁচাকৈ মোৰ মাছ অকণো খাব ইচ্ছা নহয় মাজে সময়ে খাওঁ মাছটো খোৱা হয় কি কাৰণে প্ৰটিন থাকে হেনো এতিয়া এনেকুৱা হৈছে আমি মাছৰ নামত বি খাই আছোঁ লাভালাভৰ কাৰণে মানুহ চাওক বহুত ডাঙৰ পুখুৰী খান্দে আৰু পুখুৰীত কি কৰা হয় আপোনালোকে নিশ্চয় জানে পৰিমাণতকৈ অধিক ইউৰিয়া ছটিওৱা হয় যাৰ ফলত কি হয় সেই ইউৰিয়াৰ যোগেৰে লেউৰ সৃষ্টি হয় আৰু সেই লেউবোৰে মাছবোৰে খায় খুব সোনকালে মাছবোৰ ডাঙৰ হৈ যায় আৰু সেইবোৰে আমি ভক্ষণ কৰোঁ উপায়তো নাই মাজে সময়ে খাব লাগিব এয়া কিন্তু মই মাছ লোৱা নাই ভাইটিয়ে লৈছে মই আজিকালি বহু মাছ খাবলৈ বাদ দিলোঁ লোকেল মাছ যদি পাওঁ তেতিয়াহে খাওঁ আপোনালোকে এই বিষয়ে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব 3 hours later আজি মিস্ত্ৰী লগাইছোঁ এই গোটেইখিনি বাউণ্ডাৰী দিম বুলি কৈছিলোঁ নহয় এয়া এইফালে ট্ৰেক্টৰে বালি পাথৰ পেলাই থৈ গৈছে আৰু এইফালে মছলা মৰা কাৰ্য চলি আছে আৰু ঘড়ী কাটাত বাজিছে প্ৰায় 1:30 লাঞ্চৰ টাইম হৈ গ'ল আজগৰ আজগৰক দায়িত্বটো দিছোঁ ধুনীয়াকৈ দে ভাই অলন থলন মাৰি একদম চিধা হওক এয়া 12 ফুটৰ এটা ৰাস্তা এৰি দিছোঁ নিজৰ লগতে ৰাইজৰ সুবিধা হ'ব কাৰণ আপুনি য'ত মাটি কিনিব মাটিখিনি যদি ফিউচাৰ যদি আপুনি ভেলু বিচাৰে নিশ্চয়কৈ এনেকৈ বাট পথ ৰাখিবই লাগিব ইয়াত ঘৰ সাজু নে কি সাজু ভৱিষ্যতে আপোনালোকে নিশ্চয় জানিব মোৰ ইফালে মেইন ৰাস্তাটো আছিলে গতিকে মই এইটো ৰাস্তা এৰাৰ কোনো প্ৰয়োজন নাছিল এইখিনি মাটি এৰি দিলোঁ নিজৰ লগতে দহৰো যাতে উপকাৰ হওক কাৰণ এইটো ৰাস্তা নেৰিলেও আমাৰ কোনো কথাই নাছিলে কিন্তু এই ৰাস্তাটো এৰাৰ ফলত কি লাভ হ'ল জানে ফিউচাৰ আমি যি ইচ্ছা কৰিব পাৰোঁ যিমান ৰাস্তা থাকে সিমানে ভাল হয় বহুতে একদম ৰাস্তাটো চপাই একদম মেইন ৰাস্তাটো সৰু কৰি পেলাই সেইখিনি কৰিব নালাগে কিবা এটা অকণমান লছ হ'লেও কিন্তু ভৱিষ্যতে তাৰ দামটো পাব যদি ৰাস্তাই নাথাকে আপোনাৰ মাটিৰ ভেলু কেতিয়াও নাপায় চ' এতিয়া খোৱাৰ টাইম হৈ গ'ল যদিও আমি কেইটামান পোষ্ট ঢালি যাম আৰু আমাৰ আজগৰ ভাইয়ে কৈছে যে আজি হেনো 22-23টামান পোষ্ট ঢালিব পাৰিব গতিকে এইখিনি এতিয়া হৈ গ'ল না হয় আমি 2 ফুটকৈ এনেকৈ দিছোঁ এইটো ঠিক টেম্পৰাৰী বুলি ক'ব নোৱাৰে ইন ফিউচাৰ যদি মই ৱালো দিওঁ ইয়াত যদি মাজে মই ডাঙৰ খুঁটি কেইটামান দি দিওঁ নেট লগাই আছোঁ নেটবিলাকৰ ভেলিডিটিটো নিশ্চয় বেছি দিন নাথাকে 7 বছৰ গেৰেণ্টি বুলি কৈছে মামুন নালাগে তাৰপিছত আৰু এনাজাৰ 3 বছৰ তাৰমানে মই মোটামুটি 10 বছৰ সময় পাই যাম তেতিয়ালৈকে ইয়াত ফুল ৱালেই দিব পাৰিম নে কি আজগৰ বাচি থাকিব লাগিব তইতো বাচি থাকিবি মই বা বাচি থাকোঁ নাথাকোঁ তই থাকিলে হ'ল মোৰ বেটাহঁতে কৰিব না কি ভোক লাগছে তহঁতে মোৰ ব্লগ চাই নাচা তহঁতে ভিডিঅ' চাইছে নাচাই চাই না দে মই পাৰি দিওঁ দে পাৰছা বাপ তই কি এক্টিং কৰিলি না খাব মন গৈছে ক'ত দৈ হে আৰু তই চেগুন গছৰ পাত ভাঙিব খুজি আছা নেকি এক্টিং হে চেগুন গছৰ পাত ভাঙি কি কৰিবি বপুৰাই মোক দেখা লাগিল কি চেগুনৰ ঠানি ভাঙা নিচিনা এক্টিং কৰি আছিল চেগুনৰ ঠানি ভাঙিব নিদিওঁ মই
যিমান লাগে কৰ্দৈ খা দে মই দি দিছোঁ ৰ হা কি কৰিবি কত আকৌ এইটো দি আচাৰ খাবি এইটো বঢ়িয়া আছে এইটো হা লা 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 হ'ব না এইটো ধৰিবি তো ময়ো খাম এইটো ধৰিবি হা এইটো ধৰিবি এইটো ঠিক আছে ধৰ ধৰ ইফালে ইফালে আৰু ইফালে ৰেডি 1 2 कैचमैन ভাল নহয় रे ठीक है से पोचा तो फेंक दो पोचा है हाँ ये ठीक है क्या बनाएगा चटनी कॉर्दৈ खाले हेनो जन्डिस ভাল হয় এতিয়া সুন্দৰকে ইয়াক কুটি নিমখ তেল আৰু জলকীয়া খানি ভাতৰ সৈতে খাম Next morning. আমাৰ মিষ্টাৰ হোৱাইট বাপ তো চুকিটা মেল নাখায় ও ঘড়ীকাল বাজিছে প্ৰায় 9টা মই সাজু হৈ আছো हेलो भाई की खबर कत दूर A few moments later. আহিলি তোৰ আজি ঘৰত কাম নাই আজি মিস্ত্ৰী আহা নাই গুজি ভাল হৈছে না বঢ়িয়া কি কৰিব গুজি কৰিম ৰ দেখা পাবি কিবা কৰে আপুনি বা এই কোদো খেতিটো বা ধুনীয়া হৈছে কোদো ভাল হৈছে না এইটো পৰম্পৰা ৰক্ষা কৰিছো এইটো হয় হয় তই খাইছ না নাই খাইছো বঢ়িয়া লাগে না বঢ়িয়া লাগে বহুতে কিন্তু চিনি নাপায় বস্তুটো কি আৰু ইভেন সিদিনাখন যোৱাকালি এটা গৰু সোমাইছিল জানা গৰু চিনি পোৱা নাই বস্তু দেখি ভয় খাইছে কি সেইফালে জংঘল খাইছে এইটো খোৱা নাই কিন্তু একবাৰ যদি সেই কামবোৰ পালে হয় নহয় একদম দেখ অন কেমেৰা কিন্তু তুই যে কৈছিলা 7 বছৰ বোলে মামন নাখায় কথাটা গ্যাৰান্টি আছে না নাই এই ভিডিঅ'ত বনাইছিলো 7 বছৰলৈকে মামন নাখায় হেনো মই আছো এটা কাম কৰিব আহিছা নেকি কি আহিছা বেলেগ কাম কৰো কি কাম কৰিবি কাঠ মিস্ত্ৰী কৰিবি এতিয়া কি কিয় সোমালি তই কয় হাতিয়াৰ কত যা যা ইউটিউব চলি আছে হাই বুলি ক ঐ দুইখন হাত এনেকৈ হাই বুলি ক কিমান স্কুৱাৰ ফুট আহিল ভাই 1575 স্কুৱাৰ ভুইচ আছে নে গাই আছে কয়টা দুইটা দে এয়া চাওক ইয়াকে কয় কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প ব্যৱস্থা নাই আজি কাম নাই হেনো এওঁ কাঠ মিস্ত্ৰী কৰে আৰু আজি ঘাঁহ কাটি আছে না আমার গ্যারান্টি আছে দেখ ভাই টেঙা আম বাজত একবারে বিক্রি হয় ভাল বস্তু দিবি ভাল বিক্রি হব যেহেতু মোর গোটেইখিনি এই ভাইৰ নাম্বাৰ নাম এড্ৰেছ মোবাইল নাম্বাৰ গোটেইখিনি ডেছক্ৰিপশ্যন থাকিব আৰু আপোনালোকে আজি এই ভিডিঅ'টো চাই লওক আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে ভাইৰ নামটো কৈ দে একবাৰ আমির হুসেন আমার এড্রেসটো হল ধেমধমা বজাৰ সাবুটগ্ৰামটো নয়াহাট ৰোড মোবাইল নাম্বাৰটো হল 9577170420 আৰু মোৰ কোড যদি ব্যৱহাৰ কৰে কাবাই ডমৰ গুৰুংগুল তেতিয়া অলপ কমত দিবি না ঠিক আছে ডান টাইট 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 টানা আছে এটা টেরাবেলা তারটা কি এটা এই তারটা কি এটা রামজখলা মতন কি এটা এটা কি জয়েন দিবি নাকি এটা নেটটা বানানো হয় আচ্ছা 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 এটা যে খুলিলি যে এটা খুললি মানে এই যে এটা জয়েন দিন আচ্ছা দেখা তো এইটো নেট আৰু এইটো নেট এক লগত কৰিম জয়েন দিন আচ্ছা লক হৈ গেল আর কি দুটো নেট মিলি এটা হ'ব বাহ এই হল টেকনিক কাম কত শিক্ষা এগুলো গুৱাহাটীত এই স্মার্ট ফেন্সিঙত খুঁটি কেইডাল লগাওঁতে যি সময় লাগিল মোৰ প্ৰায় এসপ্তাহ জোৰা আৰু এতিয়া এওঁলোকে আধা ঘণ্টাত প্ৰায় 100 ফুট লগালেই কে মাষ্টাৰ কি তই দিবি নেকি 11 বিঘা মাটি আছে যে কি কি ৰুবি এই চাবা আহিছে ৰে এই এটা মালিক হয় জয়ভূম আদাবাৰীৰ এইটা কোচ ৰাজবংশী লিডাৰ এইটা অগাণ্ডাৰ পৰা আহিছে আগত অগাণ্ডাৰ মাষ্টাৰী কৰিছিল এইফালে চা না হাই বুলি ক অঁ ভাত খাই আহিছে দেখছা মোৰ বাপ কেইটা আছে মোক বেটা কয় এইটো মাষ্টাৰ মানুহ মোক বেটা কয় দেখিছ ভাল হৈছে খাবি নেকি ৰুটি বানাবি নেকি বানাও অঁ বানাম তো একটা ৰুটিৰ দাম কিমান জানিস 100 টাকা আৰু এয়া 40 মিনিটত প্ৰায় 200 ফুট ফিটিং কৰা হৈ গ'ল না বাহ দিনত কিমান ফুট ফিটিং কৰা পাৰা 500 ফুট 500 ফুট কি মাষ্টাৰ ফাইনেল কৰিলি না তোৰ এই যে তামোল বাগানত ভৰিবিলাক কিয় কপে
নাই তোৰ ভৰিবিলাকৰ ডিছবেলেঞ্চ হৈছে যে অলপমান হে না পাগলা পানী খাইছা আজি চানডে গুলগুলা আহিছে নেকি অলপ হোৱা নাই না অহাকালি বন্ধ কিহৰ বন্ধ কত অহাকালি চুকাফা দিৱস আমি সৰুতে কৈছিলোঁ আজি স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ হে চাৰিওফালে কেৱল ঠাংকে 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 খালি কনষ্ট্ৰাকশ্যনৰ কামেই চলি আছে এটা ব্লাণ্ডাৰ মিষ্টেক হৈ গ'ল কাৰণ মই ইয়াৰ পৰিসীমাটো জোখাৰ কাৰণে মই নাছিলোঁ মই এজনক দায়িত্ব দিছিলোঁ তেওঁ অনুমানিক কৈ দিলে 315 ফিট বুলি এতিয়া বহুখিনি শ্বৰ্টেজ হৈ গ'ল 150 ফুটমান শ্বৰ্টেজ হৈ গ'ল সেইটোৱে বেয়া লাগিল কিমান দূৰ আহিব মিস্ত্ৰী যাব মোটামুটি এইখিনিলৈকে আহিব না এই তামোল গাছ লাষ্ট ব্লাণ্ডাৰ হৈ গ'ল না এতিয়া উপায় নাই আৰু সব কামটো নিজে কৰা নাযায় কি কোৱা মিস্ত্ৰী কাৰোবাক ভৰসা কৰি কোৱাৰ পিছতো সি যদি আৰু ভুল কৰি দিয়ে ক'ব লগা একো নাথাকে আজিয়ে বনাম কালি পৰহিৰ ভিতৰত বাকীখিনি লগাই দিম ঠিক আছে ভালকৈ মাপটো লৈ ল'বি হা সঁচাকৈ খুব ভাল লাগিছে না বন্ধু ভাল লাগছে না ভাল লাগছে ভুল হ'ল না অলপমান ভুল হ'ল মানে এই যে বাইদেউ আছে না লাখপতি বাইদেউ হয় বাকী যিখিনি শ্বৰ্ট পৰিছে না এ দিব এলা সেই ঘৰৰ মালিক হা অঁ সেইফালে শ্বৰ্ট পৰিছে আপোনাৰ ফালে শ্বৰ্ট পৰিল এতিয়া আপুনি আপুনি সহায় কৰিলে হৈ যাব এতিয়া জাষ্ট জকিং আৰু এনেকৈ অলপ হাঁহি ধেমালি কৰি থাকোঁ আমাৰ ওচৰ চুবুৰীয়া হয় ঐ মাষ্টাৰ বন্ধু কি যাবি ভোক লাগিল নেকি ইমান সোনকালে ভোক লাগে না বন্ধু ছাড়িয়া না যাইছ ৰে বন্ধু গেলি নাকি সঁচাই গলি আজি কি আছে স্পেচিয়েল খানা হা মাংস আছে নেকি এই বন্ধু অলপ সময় থাকি গ'লে ভাল লাগিল হয় আজি নাইট কেম্পিং কৰিম না ইয়াত মাষ্টাৰ বন্ধু গ'ল এতিয়া বাজিছে 12:05 অকণমান ভোক লাগি আছে কি ভোক লাগছে নে নাই কিয় খাই আছেন কি খাই আহিছেন এই চাহ খাইছোঁ কেটলি পিঠা আৰু চাহ কেটলি পিঠা না টেকলি পিঠা এই তাত দিলে মজবুত হয় ন এই তাতটা দিলে মানে এই তলৰ ওপৰৰ ছাইডটো মানে হিলাহিলি নকৰে হেভি হয় আৰু হোৱা মেইন ৰাস্তাৰ পৰা এনেকৈ তালৈকে 12 ফুট ৰাস্তাটো এৰি দিয়াৰ কাৰণে সঁচাকৈ খুব এটা ভাল লাগিছে এইফালেদি আমাৰ যান বাহনবোৰ চলাচল কৰিব ইয়াক সুন্দৰভাৱে আমি ইয়াতে চেন গ্ৰেভেল দি বা এটা সময়ত ব্লক পাৰি দিয়াৰ যোজনা কৰিছোঁ আৰু বেৰাখিনি এনে জ্বলাই দিয়াত কৰি ভাইসকলে লৈ যাওক তোমরা কি ভাত বানাবেন না পানি গরম করবেন ভাত বানাবো লৈ যা ভাই লৈ যা বঢ়িয়া উঠাব পারবি মোর গাড়ি উঠাব নাপাং পাল্টা খাব ফির চাবি দে ঠিক আছে তোমার রানীগঞ্জত তো পাহাড় নাই না আমার চাই ফেলে পাহাড়ে পাহাড় আর চাওক না বাবাই কি কৰি আছে সৰু সৰু এই কাঠৰ টুকুৰাবোৰ লৈ লৈ গৈ সেই গেপবোৰ মাৰি আছে কাৰণ তলেদি হেনো ছাগলী সোমোৱাৰ এটা সম্ভাৱনা থাকে ইয়াত চব বাবা মানিছে কিন্তু এই বয়সতো বাবা ইমান কষ্ট কৰে আমাৰে বেয়া লাগি যায় কিন্তু অকণো সময় তেওঁ বহি নাথাকে চাওক টুক টুক টাক টাক কৰি থাকে বাবাৰ বয়স এতিয়া 87 87 বছৰ গতিকে বাবা এতিয়াও কৰ্মত হৈ আছে কৃপা কৰিব ভোক লাগছে না ভোক লাগছে দে ভাই চলো তাহলে দালি ভাত খাই যাইছ আমাৰ ঘৰটো ওচৰতে আছে না নালাগে চাহ খাই ঘৰত যাম যায় গা ধুব লাগিব ভাত খাব লাগিব দে আৰু আহিম না পৰহি আৰু আহিবি বাকী কামখিনি থাকি গ'ল ini sketch করে গুছি যাবে দে ভাই বাই বাই হা ভালকে যাবি দে এই টিলাটো বিৰাট অসুবিধা আছে অলপ সাৱধানে উঠাবি
চ' এতিয়া ঘড়ী কাটাত বাজিছে প্ৰায় 2টা পেটত লাগিছে খিদা মানে খুব ভোক লাগিছে আজি কেইবাদিনৰ পৰা ইয়াতে মই ব্যস্ত আছিলোঁ আজি তাতে আকৌ দেওবাৰ গতিকে ধুনীয়াকৈ ফেঞ্চিখিনি বনাই ল'লোঁ আৰু এই সাধাৰণ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে নিশ্চয় লাইক কৰিব চেনেলত যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব পুনৰাই অন্য ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই